হেল্ল' অঁ ছাৰ ভালনে? অঁ ভাল ভাল, কোৱা ভাইটি। অঁ ছাৰ, মই যে আপোনাক কৈছিলোঁ আজিৰ পৰা প্ৰায় 4 বছৰমান আগতেই মোৰ লগৰ পলাশৰ সেই ঘটনাটোৰ কথা। হয় হয়, মোৰ মনত আছে, কোৱাচোন। অঁ ছাৰ, সেই ঘটনাটো আমি আকৌ ৰিঅ'পেন কৰিব বিচাৰিছোঁ। মানে আমাৰ সন্দেহ যে এই ঘটনাটো এটা হত্যাকাণ্ডহে আছিল, সি কৰোঁ বুলি কৰা নাছিল। ঠিক আছে, আমি এই বিষয়ে লগ পাই কথা পাতিম। অঁ ঠিক আছে ছাৰ, তেন্তে আমি কাইলৈ যাম। অঁ অঁ। ঐ আকাশ অঁ কাইলৈ আমি পলাশৰ কেছটোৰ উচিত তদন্ত বিচাৰিবলৈ যাম পুলিচৰ লগত। তই ওলাবি আমাৰ সৈতে। মই নোৱাৰিম নহয় যাব। কেলে নোৱাৰিবি? মোৰ বিশেষ কাম এটা আছে মানে। তই ৰিয়ানক কবি, সি যাবই, মই নগ'লেই হ'ব। বাৰু। হয় কওকচোন, কাক বিচাৰিছে? এইটো জৰ্ণা বৰুৱাৰ ঘৰ হয়নে? হয় কওকচোন। আপোনাৰ পৰা অলপ সময় বিচাৰিছিলোঁ, পামনে? নিশ্চয় পাব, আহক ভিতৰলৈ। হয় কওকচোন, আপোনালোকক মই কিদৰে সহায় কৰিব পাৰোঁ? হয়, আমি আচলতে আপোনাৰ পৰা কিছুমান কথা জানিবলৈ আহিছিলোঁ। আজিৰে পৰা প্ৰায় 4 বছৰ আগতে আপুনি পলাশ নামৰ এজন ল'ৰাৰ লগত সম্পৰ্কত আছিল, হয়নে? আপোনালোকে যদি এই সংক্ৰান্তত মোৰ পৰা কিবা জানিবলৈ আহিছে, মই কিন্তু আপোনালোকক ভিতৰলৈ সোমাবলৈ নিদিলোহেঁতেন দেই। চোৱা মিছ বৰুৱা, ইয়ালৈ আমি অবাবত সময় নষ্ট কৰিবলৈ অহা নাই, আৰু এজন আৰক্ষী বিষয়া হিচাপে মই ভাবোঁ যে দোষীয়ে উচিত শাস্তি পাব লাগে। গতিকে আমি বিচাৰিছোঁ তুমি যাতে আমাক সহযোগ কৰা। তুমি যদি সকলোৰে আগত ক'বলৈ বেয়া পাইছা, মোক পাৰ্চনেলি ক'ব পাৰা। প্লিজ, মই আপোনালোকক অনুৰোধ কৰিছোঁ, অতীতত হৈ যোৱা ঘটনাবোৰ মোক মনত পেলাই মোক যাতে আৰু দুৰ্বল নকৰে। যাব পাৰে আপোনালোক। প্লিজ, আমি তোমাক অনুৰোধ কৰিছোঁ, তুমি আমাৰ লগত অকণমান সহযোগ কৰা। আমিও বিচাৰোঁ পলাশৰ আত্মাই মুক্তি পাওক। প্লিজ, আচলতে আমি তোমাক দুখ দিবলৈ অহা নাছিলোঁ। হ'ব দিয়া, তুমি যদি আমাক ক'ব বিচৰা নাই আৰু তোমাক ফ'ৰ্চ নকৰোঁ, আহিছোঁ দিয়া। কম, মই আপোনালোকক সকলো কম। সি মোৰ বৰ মৰমৰ আছিল। ইজনে আনজনক বহুত ভাল পাইছিলোঁ। কিন্তু আজিৰ পৰা 6 বছৰ আগতে ভাল পোৱা এনেকুৱাই ভাল লাগে তোমাৰ বৰষা, তুমি মোৰ হিয়াত হিৰে হিৰে বৈ যোৱা দিৰাৰিৰে দেৰা দেৰা ৰা 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 দেৰা। সকলোবোৰতো ঠিকে আছিল, মাজতে কি হৈ গ'ল জানো? দুখ নকৰিবা জৰ্ণা, ভগৱান আছে নহয়, দোষীয়ে এদিন উচিত শাস্তি পাবই। আমি সত্যটো পোহৰলৈ আনিমেই, তোমাক কথা দিলোঁ। প্ৰয়োজন হ'লে আমি আকৌ আহিম। ঠিক আছে, আমি এতিয়া আহিছোঁ। তাই মোক এদিন কৈছিল সি তোৰ পৰা এদিন বহুত দূৰলৈ গুচি যাবগৈ। তাই কৈছিল মানে? কোন তাই? তাই মোৰ বান্ধৱী। পলাশৰ পাছত একমাত্ৰ সাৰথী হিচাপে তাইয়ে মোৰ লগত আছে। তাইৰ নামটো কি? স্নেহা। আমি তাইক লগ পাব বিচাৰোঁ। বহক আপোনালোক, মই তাইলৈ ফোন এটা কৰিছোঁ। হেল্ল', তই ফ্ৰী আছ নেকি? ডাঙৰ কাম এটা আছিল। তাই লগ কৰিব নোৱাৰে, তাই অকণমান বিজি আছে। কিবা এটা নিশ্চয় আছে। তোমাৰ বান্ধৱীক যিমান সহজ বুলি ভাবিছা, সিমান হয়তো সহজ নহ'বও পাৰে। তাকেতো ছাৰ, অলপ আগততো তেওঁ ফ্ৰী আছিল, ঘপককেনে তাই কি কাম ওলাল বা? তাকেইতো, বেষ্ট ফ্ৰেণ্ডেই বেষ্ট এনিমি হ'ব পাৰে। ছাৰ, আপোনালোকে এইবোৰ কি কথা কৈছে? তাই তেনেকুৱা ছোৱালী নহয় নহয়। কোন কেনেকুৱা সেয়া সময়ত দেখা যাব।
তুমি আমাক তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ ওচৰলৈ লৈ গ'লা। কোন বাহিৰত? কোন বাহিৰ? কোন? হেল্ল'। ঐ প্ৰিয়ম, ৰিয়ান ক। ক'ত আছ তই? ঘৰতে। কথা এটা হ'ল প্ৰিয়ম। কচোন। মই তহঁতক হেল্প কৰিব নোৱাৰিম প্ৰিয়ম। কেলে? ৰাতি ৰাতি পলাশৰ সপোন দেখিবলৈ লৈছোঁ। মই নোৱাৰিম প্ৰিয়ম। সদায় ৰাতি ৰাতি সি মোৰ ওচৰলৈ আহে। মই সহায় কৰিব নোৱাৰিম প্ৰিয়ম, মই নোৱাৰিম। হয় নেকি? মোক বেয়া নাপাবি প্ৰিয়ম। বাৰু ঠিক আছে, হ'ব দে, তই যি ভাল দেখো। ঠিক আছে। ইমান খৰখেদাকৈ ক'ত যায় স্নেহা? ওলাই যাওঁ, দৰকাৰী কাম এটা আছে। আমি যিটো কামত আহিছোঁ তাতকৈ ডাঙৰ কাম একোৱেই হ'ব নোৱাৰে। চাওক, মই আপোনালোকক অলপো টাইম দিব নোৱাৰোঁ। মোৰ দেৰি হৈছে, মই যাওঁ। ৰ'ব আপোনাৰ বেগটো দেখি লাগিছে আপুনি বহুত দীঘলীয়া ছুটীত ওলাই। কিনো দৰকাৰী কাম আছে আপোনাৰ? হোৱাট দ্য হেল, আপোনাক কিয় লাগে মই কিনি যাওঁ? শুনক, এজন ইনভেষ্টিগেশ্যন অফিচাৰৰ লগত কথা পাতোতে ভদ্ৰভাৱে কথা পাতিব। মোৰ মা গাটো ভাল নহয়, মই ঘৰলৈ যাওঁ। ঠিক আছে, তুমি ঘৰলৈ ফোন এটা কৰাচোন, আমিও কথা পাতিম। নাই, মই নোৱাৰোঁ ঘৰলৈ ফোন লগাব। ঠিক আছে তেতিয়াহ'লে, আপুনি ওলাই আছে যেতিয়া এনেদৰে আমি থানাৰ পৰা আহোঁ বলক। ছাৰ, এইখন পলাশৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছোঁ আৰু এইখনে আমাক যথেষ্ট সহায় কৰিব। বঢ়িয়া হাজৰিকা। ঝৰ্ণা, তোমাৰ বান্ধৱী স্নেহাই আমাৰ দুটাক লৈ বহুত ষড়যন্ত্ৰ ৰচিছে, আনকি মোক মৰাৰ ভাবুকিও দিছে। তুমি তাইৰ পৰা আঁতৰি থাকিবা ঝৰ্ণা, ভালকৈ থাকিবা। দেখিছে মিছ বৰুৱা, এখন চিঠিয়ে কেনেদৰে সকলো কথা উদঙাই দিলে। আপুনি যিমানেই লুকাই থাকিবলৈ চেষ্টা নকৰক কিয়, এদিন সত্যটো বাহিৰলৈ আহিবই। গতিকে আপুনি সকলো কথা খুলি ক'বনে? কম, সকলো খুলি কম। ছাৰ, হঠাৎ মাতি পঠালে যে? ছাৰ, কিবা গম পাইছে নেকি পলাশৰ হত্যাৰ বিষয়ে? গম পালোঁ মানে মোৰ সন্দেহেই পুনৰবাৰ সঁচা বুলি প্ৰমাণিত হ'ল। মানে ছাৰ, স্নেহাই? ঠিকেই ভাবিছা, তোমাৰ আটাইতকৈ বিশ্বাসী বন্ধুৱেই পলাশক হত্যা কৰিছে। তই স্নেহা মোৰ পলাশৰ লগত কিয় এনেকুৱা কৰিলি? ভাগি নপৰিবা ঝৰ্ণা, দেখিলা ভগৱান আছে নহয়, এদিন সঁচা কথা ওলালেই। ৰ'বা, এতিয়াও শেষ হোৱা নাই। আৰু তুমি তোমাৰ লগৰজনলৈ এটা ফোন কৰা। হেল্ল'। ক, কি হ'ল? মই বৰ বিপদত পৰিছোঁ, পুলিচ আহি মোৰ ঘৰ ওলাইছেহি। আৰে তোক মই এবাৰ যাবলৈ কৈছিল নে? মই যাবলৈ ওলাইছিলোঁৱেই, কিন্তু পুলিচে মোক এই ঠাইৰ যাবলৈ মানা কৰিছে।
মই যদি বিপদত পৰ নহয় মই সকলো কথা কৈ দিম সঁচাকৈ। চিন্তা নকৰিবি তই, তোক কাইলৈ মই বহুত দূৰলৈ লৈ যাম, য'ত তোক কোনেও বিচাৰি নাপায়। আকাশ তই অঁ মই সেইটো। যদিও মানুহে কয় পলাশ মোৰ পৰা আঁতৰি গ'ল, মই কিন্তু নাভাবোঁ সি যে মোৰ পৰা আঁতৰি গ'ল। কিন্তু মই জানো সি সদায় মোৰ নিচেই কাষত। অৱশেষত পলমকৈ হ'লেও দোষীক আদালতে শাস্তি দিলে আৰু এনেকৈ পলাশৰ আত্মাই মুক্তি পালে। বৰষা তুমি মোৰ হিয়াত হিৰে হিৰে বৈ যোৱা দেৰাৰিৰে দেৰা দেৰা